নমস্কাৰ ভিউয়াৰসকল, বহুত দিনৰ মূৰত এটা ব্লগ এটা লৈ আজি আত্মসহায়ক গোটৰ আজি মিটিং আছে। আৰু কিহৰ মিটিং গম পাইছে? মানে মহিলা উদ্যমিতা আঁচনিৰ যিটো 10,000 টকাৰ মামাই মানে 1 বছৰ 1.5 বছৰমান আগত কৈছিল আৰু দিম বুলি, কিন্তু সেই কথাটো আজি ৰাখি ফাইনেলি আজি আমি চেক ল'বলৈ যাই আছোঁ। কিন্তু তাৰ মাজত আমাৰ নামটো আহিছে, তাৰ কাৰণে মামাক ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ। আমি এই গোটৰ পইচাখিনি পোৱাৰ কাৰণে বহুত আমি তাৰমানে অশেষ ধন্যবাদ জনাইছোঁ। হিমন্ত বিশ্ব জিন্দাবাদ, সঁচাকৈ জিন্দাবাদ। তেখেতে যি আমাক কথা দিছিল সেই কথাখিনি ৰাখিছে। বহুতে ভাবি আছিল মানে পইচাটো নিদিয়ে, এনে কৈ আছে, কিন্তু মোৰ বিশ্বাস এটা আছিল যে দিব, সঁচাকৈ দিব। তেখেতে যি কথা দিয়ে মানে সেইটো কৰেয়ে। তো আমাক ইমানখিনি সহায় কৰাৰ কাৰণে মানে ঘৰৰ পৰাও কিজানি ইমানখিনি সহায় পোৱা নাই, ফাইনেলি আমি সহায় পালোঁ মামাৰ পৰা এটা। তাৰ কাৰণে বহুত ধন্যবাদ। তো এনেই পইচাটো দিয়া নাই যাতে কাৰো ফিল নহয় যে এনেই পইচাটো লৈছি, চবেই এনেই নহয়। তাৰ বিনিময়ত এডাল গছপুলি ৰুব দিছে, হয়তো মনত আছে চবৰে। আৰু সেই গছপুলিডাল এতিয়াও জীয়াই আছে। সেই গছপুলিকেইডাল ৰোৱাৰ বিনিময়ত 10,000 টকাটো যে দিছে, সহায় কৰিছে মানে মহিলাবিলাকক কাম কৰিবৰ কাৰণে, যিসকলে এনেই আছে ঘৰত বা একো কাম নকৰে। এই পইচাখিনিৰে মানে কিবা বিজনেছত লগাবৰ কাৰণে এই পইচাখিনি কেনেকুৱা ৰুলছ দিয়ে, তো আমি প্ৰত্যেকটা ৰুলছ ফ'ল' কৰিছোঁ। আমাৰ নামটো আহিছে গোটৰ, তো তাৰ কাৰণে আমি বহুত সুখী আজি। তো গোটেইকেইটাক দেখা আছে ৰিক্সাত বহি, তো আমি যাবলৈ ওলাইছোঁ। চাই থাকিব মোৰ লগতখিনি দেখাব কি হয় আৰু চেক কেনেকৈ দিয়ে, কেনেকুৱা ধৰণৰ নিয়ম সকলো দেখাই আছোঁ। ভিডিঅ'টোত থাকিব মোৰ লগত। কষ্ট হৈছে আৰু এখন ময়ো এই ৰুটি আনিছোঁ, স্কচৰ চব্জি। আৰু ইফালে কি খাই আছে মৰমী? কি খাই আছে? চাবি দে, চাবি। অ' নাৰায়ণ মানুহ কাকো কয়ো চিন্তা কৰিব নাই ৰ, আশা লাগে লৈয়ে যাব তোক। প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নহৰাবি দে, ল'লে হাঁহি দিয়ে। 10,000 টকা পাবি আজি। চেকখন ল'লেও হাঁহি উঠে। 10 টকাও আনাই নাপায়, 10,000 টকা পাবি। হাঁহিবা, মোৰ দেখা নাই স্মাইল। মানুহ দেখা পাইছি না গাইজ? সেই পিছফালে আৰু কিমান হাজাৰ মানুহ আছে, আগত দেখা পাব ৰ'ব। কলা নহয়, কাউৰ। আৰু আমি হৰি মন্দিৰটোৰ ভিতৰ ভাগে সোমাই আহিছোঁ। আহিয়ে বালাজী দৰ্শন পালোঁ। আৰু ইয়াতে দিয়া হৈ আছে চেককেইখন। আৰু এফালে দি আছে পঞ্চায়তৰ, এইফালে পঞ্চায়তত দি আছে, আৰু সেইফালে পৌৰসভাৰ ভিতৰ ভাগত প্ৰত্যেকৰে কাউণ্টাৰ বনাই দিয়া হৈছে। তো আমাৰ কাউণ্টাৰ নম্বৰ আছিল 69। তো 69ৰ ফালে আগবাঢ়ি গৈছোঁ। এই মানুহ দেখিছেনে কিমান মানুহ? তো বহুত মানুহ হৈছে। এনেকুৱা আৰু 4টা ফোন আছে বাইদেউ। আৰু এইটো আমাৰ কাউণ্টাৰ নম্বৰ 69। ইয়াতে আমাৰ গোটটোৰ নাম আছে, মানে প্ৰত্যেকটা 8 আৰু 9 নম্বৰ ৱাৰ্ডৰ যিখিনি গোট আছে সেইখিনিত এই গোটকেইটাৰ নামটো আছে। মানে এইকেইটা গোট ইয়াতে লাইন ধৰিব লাগিব। তো আমিও লাইনত লাগি গৈছোঁ। আৰু AB এলফাবেট হিচাপত মানে গোটৰ যিবিলাক নাম, ধৰক A দি কাৰোবাৰ নাম আছে, গোটৰ B দি নাম আছে, সেই এলফাবেট মতেদি চেককেইখন দি গৈছে। আৰু এই দেখিছেনে চেক পাইছে? সেই বাইদেউৰ কিমান ফূৰ্তি। তো ফূৰ্তিটো হ'বয়ে।
আৰু ইয়াতে এইটো হৈছে মেডিকেল ইউনিট, যদি কাৰোবাৰ গা বেয়া লাগে কিবা হয় আৰু এইখিনি সুবিধাখিনি কৰাই দিছে। আৰু ইয়াতে আমাৰ আছে বুথ প্ৰেচিডেণ্ট ৰমেন দা আৰু আমাৰ গোটৰ যি গোটটো চোৱা চিতা কৰে গোটবিলাক আমাৰ 9 নম্বৰ ৱাৰ্ডৰ দীপিকা বৰা বাইদেউ, তেখেতসকলে ইয়াতে আছে আৰু তেখেতৰ সহকৰ্মীবিলাকো আছে, যথেষ্ট সহায় কৰিছে আমাক, তো তাৰ কাৰণে ধন্যবাদ। আৰু এই 10,000 টকাটো যে দিছে এইটো ব্যৱসায়ত খটাবৰ কাৰণে দিছে, মানে যদি যোনে য'ত খটায় আৰু মানে মুঠতে লাভত আহিব লাগিব, পইচাটো এনেই খৰচ কৰিবৰ কাৰণে দিয়া নাই। তো ফাইনেলি আমাৰ পালা আহি গ'ল, আমি এই ছিগনেচাৰখিনি কৰি আছোঁ। চেককেইখনৰ মানে কিছুমান নিয়ম আছে, ছিগনেচাৰ কৰিব লাগিব কিছুমান ঠাইত। আৰু এই মই পইচাটোৰে কি কৰিম সেইটো আপোনালোকক এটা নেক্সট ভিডিঅ'ত দেখাম। আমাৰ গোটৰ মেম্বাৰসকলে কি কামত খটাব সেইখিনি দেখাম। পইচাটো খটামেই আৰু এনেই নেখেদাওঁ, কাৰণ পিছত আৰু মামাই সহায় কৰিব, কাৰণ ইমানখিনি সহায় কৰিছে। অকল 10,000 টকা বুলি ক'লে বহুত কম হয়, কিন্তু 10,000 টকা কৰি কিমানজন মহিলাক দিছে, কিমানজনী মহিলাক দিছে ভাবকচোন। গছপুলিও ৰুব দিলে আমাৰ সুবিধাৰ কাৰণে, যাতে আমি অক্সিজেন পাওঁ, ছাঁ পাওঁ, আৰু 10,000 টকাও দিলে আমাৰ ব্যৱসায়ত লগাবৰ কাৰণে। তো কিমানখিনি সহায় কৰিছে মামাই, আমি বহুত ধন্যবাদ জনাইছোঁ। তো একতা গোটক 1 লাখ টকা কৰি দিছে, আৰু বহুত সৰু পইচা নহয় আৰু বহুত ডাঙৰ পইচায়ে। তো আৰু এই পইচাখিনিৰে আমি কি কাম কৰোঁ আপোনালোকক এটা ভিডিঅ' বনাই দেখাম, তাৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' এটা বনাম। আৰু বাকী মেম্বাৰসকলেও কি কৰে পইচাখিনিৰে সেইখিনিও দেখিব আপোনালোকে। হাইদি চেকখন দেখি দি ফাইনেলি চেক পাই গেলো। ইমান দিনৰ অপেক্ষা। হেল্ল' গাইজ, ফাইনেলি আমি পাই গেলো। বহুত দিনৰ অপেক্ষা। মামাক আমি ধন্যবাদ দিলোঁ, বহুত ধন্যবাদ দিছোঁ। বহুত ধন্যবাদ। আহি উঠা নাই। ভিডিঅ'টো আপলোড কৰাত মোৰ 2 দিন লেট হ'ল, আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকাকৈ দিম। 25,000 টকা। এই 25,000 টকাৰ 15,000 চৰকাৰে দিব, 10,000 টকা বেংকে দিব। তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে। যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিয়াম, সুদ আমি দিম, আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম।